হেল্ল' মই বৰষা আহকচোন মোৰ লগত আজি মমোজ বনাওঁ এয়া মই ৰেডি হ'ল দেই মমো বনাবলৈ ইয়াতে আটা ইউজ কৰিছোঁ দেই ময়দা ইউজ কৰা নাই পিছে আৰু মই আটাটো বেলি অকণমান কোমলিব দি কিনি আৰু এতিয়া উঠাই দিলোঁ মই মমো চুপটো অকণমান ৰেডি কৰি দিলোঁ যাতে লাহে লাহে উতলি থাকে আৰু তাৰ মাজতে মই এয়া টুকুৰ টুকুৰকৈ কাটি কৰি সেয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ যাতে অলপ মিহি হয় মিহি হ'লে বেছি খাবলৈ ভাল হয় মমো তো এতিয়া মই বেলিবলৈ ষ্টাৰ্ট কৰি দিলোঁ বহুত পাতলকৈ আৰু মমোটো যিমান পাতলকৈ বনাই ইমান খাবলৈ ভালো হয় পিছে সেইকাৰণে যিমান পাৰোঁ কৰিছোঁ ট্ৰাই কৰিলোঁ ভালকৈ আৰু এয়া তিনিটা শ্বেপত বনালোঁ আৰু এইটো ফুলৰ বেছি ভাল লাগিলে ফুলৰটো আৰু এয়া মই ষ্টিম কৰিবলৈ ৰেডি কৰি দিলোঁ আৰু এয়া চাওক মই ষ্টিম কৰি আছোঁ আৰু তাই ভিডিঅ' কৰাত লাগি আছে ফাইনেলি আমাৰ মমোজ বনোৱা হৈ গ'ল পিছে আৰু চাটনিও বনাইছিলোঁ দেই টমেট' চাটনি কিন্তু ভিডিঅ'ই কৰা নহ'ল আৰু চুপটো ধুনীয়াকৈ হৈ গৈছে আৰু প্লেটিং কৰাও ৰেডি হৈ গৈছে আৰু এয়া অলপ প্লেটিং কৰিলোঁ ধুনীয়াকৈ আৰু আজিলৈ ইমানেই আছিলে যদি ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই